খবৰ আশা কৰো সকলোৰে ভাল তো আজি ভিডিওৰ টপিকটো হৈছে সাৰ ভ্যালু যেটো আছে মোবাইলৰ তো সাৰ ভ্যালু ৰেডিয়েশন বিৰৰ কথা আৰু ইয়াৰ এভৰিথিং মই ভিডিওটোত কম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ কৰি দিওক আৰু সাবস্ক্ৰাইব কৰক কাহৰ যেটো বেল আইকন থাকে নিশ্চয় প্ৰেছ কৰিব যাতে মই আগলৈ নতুন নতুন ভিডিও পূৰ্বতে আপোনালোকে পাব পাৰে তো ফাৰ্স্ট অফ অল আপোনালোক সকলোৱে জানে প্ৰত্যেকটো মোবাইলৰ এন্টেনা থাকে আৰু এই এন্টেনাৰ কাম কি আপোনালোকৰ মোবাইলৰ পৰা সিগনেল টাৱাৰলৈকে লৈ যোৱা আৰু টাৱাৰৰ পৰা সিগনেল আপোনাৰ মোবাইললৈকে লৈ আহা ইয়াৰ উপৰিও ব্লুটুথ বা ওয়াইফাই দৰে কাম কৰে এই এন্টেনাই কাম কৰে ইলেক্ট্ৰমেগনেটিক ওয়েভছ অৰ্থাৎ তৰংগ কেচ কৰিবলৈ বা পঠিয়াবলৈ যেহেতু প্ৰত্যেকটো ইলেক্ট্ৰমেগনেটিক ওয়েভৰ কিছুমান নিজা নিজা পাৱাৰ থাকে তো সেই জীৱৰ পাৱাৰৰ গডবোৰ কেতিয়াবা কিছুমান পাৱাৰ আখেপাখে বিয়পি পৰে যেতিয়া আমি সিগনেল পঠিয়াও বা সিগনেল কারণ হে ইলেক্ট্রোম্যাগনেটিক ওয়েভৰ সম্পূৰ্ণ পারফেক্ট নহয় তাতে কিছুমান ৰে থাকে উদাহৰণ স্বৰূপে আমি যদি 100% পাৱাৰ পঠিয়াই থাকো তো হে 100% পাৱাৰৰ 80% হে পাৱাৰ গৈ পাব বাকি যেটো 20% ৰখি যাব হেতু কি হ'ব আমাৰ চাৰিওফালে অৰ্থাৎ আমাৰ এৰাউন্ড সাৰ্কেলত ঘূৰি থাকিব অৰ্থাৎ বিয়পি পৰিব অৰ্থাৎ পঠিওৱা 100% পাৱাৰ তেওঁলোকে একসেপ্ট বা ৰিসিভ কৰিব নোৱাৰিব তাৰে কিছুমান ৰৈ যাব যেতিয়া আপোনাৰ মোবাইল এটাই ফুল পাৱাৰত কাম কৰে তেতিয়া ইয়াৰ পৰা ওলোৱা ৰেডিয়েশনৰ মাত্ৰা বেছি হয় অৰ্থাৎ আপোনালোকে যদি এতিয়া ডাটা অন কৰি আছে আৰু আপোনালোকে এতিয়া কলটো কথা পাতি আছে তো দুটা কাম একেলগে যেতিয়া আপুনি কৰিব তো তেতিয়া আপোনালোকৰ ৰেডিয়েশনটো খুব বেছিকে উলাই আহে অৰ্থাৎ ৰেডিয়েশনটো বেছিকে বিয়পি পৰে কিন্তু আপোনালোকে যদি নৰমালি কলত আছে অলপ সময় কথা পাতিল বা আপোনালোকে সিঙ্গেলি অনলি ডাটা অন কৰি কিবা কৰিছে তেতিয়া বেছিকে ৰেডিয়েশনৰ প্ৰভাৱ নপৰে অৰ্থাৎ যিমান বেছি কাম হিমান ৰেডিয়েশন বেছি এতিয়া আহি পাল সাৰ ভ্যালুৰ ফুল মিনিংটো সাৰ ভ্যালু ফুল মিনিংটো হল স্পেসিফিক এবজর্পশন ৰেট অৰ্থাৎ এই সাৰ ভ্যালুটো এনেকুৱা এটা ৰে যি ৰে এনাৰ্জিবোৰ আমাৰ শৰীৰে এবজর্ব কৰে অৰ্থাৎ টানি লয় সাৰ ভ্যালুৰ পৰা অহা ৰেডিয়েশন অৰ্থাৎ এবজর্পশনক দুটা পাৰ্টত শৰীৰৰ দুটা পাৰ্টত বেলেগ বেলেগ হিচাপত মাপা হয় ফাৰ্স্ট যেটো পাৰ্ট হল হেতু হল আপোনালোকৰ মূৰ অৰ্থাৎ হেড আপোনালোকে যেতিয়া ফোনত কথা পাতি থাকে তো মোবাইলটো আপোনালোকৰ কাণৰ ওচৰতে থাকে তো কাণৰ পৰা মগজুত ইয়াৰ ৰেডিয়েশনে এফেক্ট কৰে খুব বেছিকে আৰু আন্ত ৰেডিয়েশনৰ প্ৰভাৱ পৰা পাৰ্ট হল আমাৰ বডিটো কিন্তু বডিটোত বেছি ৰেডিয়েশন এফেক্ট নকৰে কাৰণ আমাৰ মোবাইলটো জেনেৰেলি পকেটতে থাকে বা হাতত থাকে বা বেগত থাকে যেনেকুৱা নহয় তো সেই কাৰণে আপোনালোকে খুব ধুনিয়াকে ধ্যান ৰাখিব লাগে যাতে আপোনালোকৰ পৰা মোবাইলটো যিমান পাৰে আঁতৰত থাকে হেডফোন ইউজ কৰা এটা ভাল উপায় যাৰ জৰিয়তে ৰেডিয়েশন কমকে আপোনাৰ মাইন্ডত আপোনাৰ মগজুত এফেক্ট কৰিব পাৰে অৰ্থাৎ আপোনালোকে হেডফোন লগালে বেসিক্যালি মোবাইলটো দূৰত থাকে তো তেতিয়া আপোনালোকৰ মাইন্ডৰ প্ৰভাৱটো কমকে পৰে প্ৰত্যেকখন দেশৰ চৰকাৰে সাৰ ভ্যালুৰ যেটো লিমিট থাকে হেতু বেলেগ বেলেগ কৈ ৰাখে আমাৰ ইন্ডিয়া আৰু ইউএছ এৰ সাৰ ভ্যালুটো একে হয় কাৰণ তেওঁলোকে হিসাব কৰে 1 গ্ৰাম টিচুৰ হিসাব লৈ আৰু হেতু হয় 1.6 ওয়াট পাৰ কেজি অৰ্থাৎ এটা কেজিত 1.6 হয় আপোনালোকৰ পৰা 1 কেজি টিচু অবজাৰ্ভ কৰিব পাৰে তো বেসিক্যালি কি হয় 1.6 যেটো ওয়াট আছে সেই পাৱাৰটো আপোনালোকৰ বডিৰ পৰা 1 কেজি টিচু এবজৰ্ব কৰিব পাৰে অৰ্থাৎ টানিব পাৰে এইখিনি আছিল সাৰ ভ্যালুৰ গোটেইখিনি ডিটেইলছ তো আজিকালি আপোনালোকে WhatsApp ফেসবুকত এটা বস্তু দেখি আছে হয়তো আপোনালোকক কোনোবা শেয়াৰ কৰিছে যে আপোনালোকৰ মোবাইলৰ যেটো ওয়াট হেতু যদি 1.6 ৰ বেছি আহিলে হেতু আপোনালোকে মোবাইলটো বিক্ৰী কৰি দিব লাগে কিন্তু সঁচা কথাটো হল যে 1.6 তকে বেছি হোৱা কোনো ওয়াটাৰ বস্তু আমাৰ ইণ্ডিয়াৰ মাৰ্কেটত বিক্ৰী নহব কাৰণ ইউএসএ আৰু ইণ্ডিয়া লিমিট এটা দিয়ে দিছে যে 1.6 ওয়াটাৰ ওপৰৰ বস্তু ইয়াতে বিক্ৰী কৰা নহব অৰ্থাৎ মোবাইল বিক্ৰী কৰা নহব তো ঠিক আছে এইখিনি আছে আজি ইনফৰমেশন আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক দেনস নাও বাই বাই টেক কেয়াৰ এণ্ড বি কেয়াৰফুল হেডফোন ইউজ কৰক সেই বুলি খুব বেছি নহয় কাণতো এফেক্ট পৰিব পাৰে আৰু বাকি এনেকৈ ফোনটো ওচৰত নাৰাখাটোৱে ভাল বাকি আপোনালোকৰ কথা তো ঠিক আছে